কেনেকুৱা আছে আপোনালোক খবৰ পাতি ভাল নাই বাৰু? মই ভাবিছিলোঁ আজি এটা ঘৰত যাম। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংকটো ডিছক্ৰিপশ্যনত পৰি আছে, তাত গৈ ফ'ল' কৰক। এতিয়া আমি লাহে লাহে ভিতৰত সোমাই আছোঁ, মানে ভিতৰত মানে অলপ কিবা সাপ চাপ থাকিলে কাটিব, এইকাৰণে লাহে লাহে গৈ আছোঁ। অ' ভাই, এতিয়া যদি বুট আহে মোকতো খাব মোৰ ফ্ৰেণ্ডতো খাব। এতিয়া লাহে লাহে গৈ আছোঁ যাতে বুটে যাতে গম নাপায়। ব'লক আমালোক লাহে লাহে যাওঁ। আজি মানে ভিতৰত সোমাই গৈছোঁ। এইটো টাৱাৰ হয়, ইমান ডাঙৰ টাৱাৰ, একদম মানে পূৰা চাইছে আপোনালোকে, ভাৰ ডাঙৰ হয়। মোৰ পিছত আছে য'ত মানে বুট থাকে আৰু ইমান দৰাণি গড়টো মই নাজানো বাৰু। ইয়াতে মই উঠি এইফালেদি গৈ আছোঁ। ফাইনেলি জেগাটো পালি। এতিয়া পাই ভিতৰত লাহে লাহে সোমাই আছোঁ। ইয়াতে কিবা ফাইভ চাইভ থৈছে। আগৰ দিনৰ যেতিয়া মানে ভূত ইয়াতে আছিলে, ইয়াতে এটা পাথৰ আছিল, তাত বহি বহি কিবা খাইছিল আৰু পাথৰটো এইটো পাথৰ হয়, যিটো পাথৰত মানে ভূত বহি এনেকৈ মানে কিবা খাইছিল, এনেকৈ বহি মই ইয়াতে বহি লৈছোঁ। চাব পাৰে আপোনালোকে, বহুত সুন্দৰ হয়। এতিয়া মই ইয়াতে বহি ভাবি আছোঁ ইয়াতে যে ভূত থাকে কেনেকৈ থাকে ৰাতি। আৰু মোৰ ফ্ৰেণ্ডে লাহে লাহে গৈ হাঁহি আছে মোৰ কথাটো শুনি। এইফালে আহা, হেল্ল' আহা, ইয়াতে বহা। আৰু তাৰ ঘৰৰ ওচৰত হয় যিটো মানে ভূত থাকে আৰু তাতে পিছত মোক সি মোক মানে মোৰ তাত ক'লে তাত ভূত আছে, ব'ল ভিডিঅ' এটা বনাওঁ। মই ভাবিলোঁ ব'ল ভিডিঅ' এটা বনাই পিছত আহোঁ। দেখক কিবা কোৱা। মানে ইয়াত মানে ভূত আছে, আমাৰ গাঁৱৰ গোটেইখিনি মানুহে জানে ইয়াত ভূত আছে। এতিয়া আমি আবেলি আহিছোঁ, যদি ৰাতি আলোহেঁতেন তেনেহ'লে ইয়াত আমালোকক খাই দিলোহেঁতেন। ইয়াত ভূত আছে, কিন্তু সাপো আছে, বহুত ডাঙৰ সাপ আছে ইয়াত। আহিছোঁ আৰু ভয় খাই আহিছোঁ, ইমান ভয় লাগি আছে আজি নাজানো। তেনেহ'লে অলপ ভিতৰৰ ফালে সোমাওঁ। ইয়াতে মানে বেলেগ কিবা আছে। কাঁইট আছে ইয়াতে, বহুত কাঁইট আছে। এনেকৈ গৈ আছোঁ। এতিয়া মানে বুধৰ গড়ত সোমাম। চালিয়ে অলৰেডি আমালোক বুধৰ ঘৰটো পাই গ'লোঁ। ইয়াতে ভূত থাকিছিল। এইটো মানে বুধৰ বেডৰুম হয়, মানে বিচনা হয় এইটো। আৰু মানে ঘৰটো আপোনালোকে ভালকৈ দেখুৱাই দিছোঁ। মই বুধৰ ঘৰত থাকি গ'লোঁ। মানে বুধৰ ঘৰ ইমান দৰণি আছে, মই ভবা নাছিলোঁ। ফাৰ্ষ্টত মই এটা বুধৰ ঘৰ যিটো মানে ভিডিঅ' এটা পঠাইছিলোঁ, মোৰ মানে ফাৰ্ষ্ট ব্লগ হয়, সেইটোতকৈ আৰু দৰণি এইটো আছে। ইয়াতে কি কয় এইটো মানে ডাঙৰ কি কয় চাব পাৰে আপোনালোকে, বহুত কিবা আছে। আৰু ইয়াতে মানে একদম চাটাৰ এটা আছে, চাটাৰ তাত ৰড দি ভৰি গৈছে, একদম মানে পুৰা ভৰি গৈছে। আৰু এইফালে ভাই এইটো কি হয়, এইফালে এইকেইটা খুলি ইয়াত এইফালে চাব পাৰে। ইমান ভাই চাহ বহুত কিবা হৈছে, ইমান ডাঠ হৈছে মানে ক'ব নোৱাৰোঁ। পিছফালে এতিয়া মানে ভূত আহিলে ঘৰত মোকতো খাব, মোৰ ফ্ৰেণ্ডতো খাব। এইখন অলপ লাহে লাহে গৈ আছোঁ। ইফালে থাকিবও পাৰে, নাথাকিবও পাৰে। মাই গড। এতিয়া বুধৰ ঘৰৰ ভিতৰৰ পৰা ওলাই আছোঁ, লাহেকৈ ওলাই আছোঁ। যদি ভূত আহে তাৰ ঘৰত সোমাইছোঁ, খাই পেলাব মোক। ভাই এতিয়া ইয়াতে এটা গছ আছে, বহুত পুৰণি হয়, মিনিমাম 500 বছৰ পুৰণা হ'ব আৰু 500 মান হ'ব। আগৰ দিনৰ গছ হয়। চাওক কেনেকুৱা আছে গছটো। এতিয়া মানে আপোনালোকৰ গছটো চালে। এতিয়া আমালোক লাহে লাহে গৈ আছোঁ। আমালোকৰ যিটো লোকেশ্যনৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ তাত গৈ আছোঁ। ইয়াতে থাকিলে ভূত আহিব, মোক খাই পেলাব আৰু ভিডিঅ' বনাব নোৱাৰিম, সেইকাৰণে তাত গৈ আছোঁ। ব'লক তেনেহ'লে ইয়াৰ পৰা ফুৰি ওপৰৰ পৰা কেনেকৈ লাগে, আমাৰ যিটো লোকেশ্যন হয় সেইটো কেনেকুৱা লাগে সেইটো চাওক। এতিয়া মানে ইয়াতে মানে ভূত কিমান দিন ধৰি আছে সেইটো কোৱা জাগাৰী ভাই? ইয়াত মানে 100 বছৰ ধৰি আছে নেকি। 100 বছৰ? ভাই 100 বছৰ হয় নেকি? মই মোৰ দাদাৰ পৰা শুনিছিলোঁ ইয়াত ভূত আছে। ভূত আছে, বহুত পুৰণি এইটো জেগা। আৰু এইটো চাওক কি আছে, এইটো মানে বহুত পুৰণি। এইটো আমাৰ অফিচ হয়, BSNL অফিচ হয়। এইটো তাত ভূত আছিল, তাত ভূত থকাৰ কাৰণে ইয়াতে বনাইছে। মই আগৰ পৰাই টিভিত চাই আহিছোঁ, এনেকুৱা আগৰ দিনৰ ফেক্টৰী বা কিবা টিভি চেনেলত ভূত থাকে আৰু মই ভাবিছিলোঁ, কিন্তু আজি বিশ্বাস কৰিলোঁ। ঘৰৰ ভিতৰত আহিছোঁ, ইয়াতে যেতিয়া মানে ভূত আহিছিলে, ইয়াতে কিবা মানে আগৰ দিনৰ হয়তো ফেক্টৰীটো এনে কিবা আছে। এইটো ৰুমত যাম এতিয়া, ব'ল।
ভাই বহুত ধুনীয়া লাগিছে ৰুমটো ইয়াতে মানে বেলেগ কিবা কোম্পানী বস্তুকেইটা আছিলে এইটো কি কয় আগতে আছিলে কি কয় বেয়া চেনেল কিবা আছিলে এইটো ফেক্টৰী হয় ইয়াতে যি ভূত আহে এতিয়া এইটো গাত হয় ইয়াতে কিবা পেলোৱাইছিল আৰু এইকেইটা মানে হয় আৰু ইয়াতে এটা টিভি আছে চাওক টিভিটো মানে কম্পিউটাৰ হয় মাই গড এতিয়া মানে মই এ চি ৰুমত আহিছোঁ ইমান ধুনীয়া এ চি ৰুম হয় ইয়াতে কিবা বেলেগ কিবা হোটেল কিবা বহুত কিবা আছে তাত চাওক আপোনালোকে ইয়াত কিবা বেলেগ এ চি ৰুম আছে বহুত ধুনীয়া লাগিছে ইয়াতে আহি মানে ইমান গৰমৰ পৰা ভিডিঅ' বনাই আছোঁ ইয়াতে অলপ ঠাণ্ডা পাইছোঁ এতিয়া মই লাহে লাহে চাদৰ ওপৰত উঠি আছোঁ একদম পূৰাই উঠিছোঁ চাদৰ ওপৰত উঠি আহিছোঁ তো চাদৰ ওপৰৰ পৰা চাদৰ ওপৰত আহিছোঁ বহুত ধুনীয়া লাগি আছে লোকেশ্যনটো আপোনালোকে চাব আৰু সেইটো স্কুল হয় আমাৰ মডাৰ্ণ স্কুল হয় আদৰ্শ এইটো এতিয়া বলক লোকেশ্যনটো চাওঁ আমালোকৰ লোকেশ্যনটো কেনেকুৱা আছিল আৰু মই ভয় খাই গৈছিলোঁ ভিতৰত তো বলক তেনেহ'লে মোৰ লোকেশ্যনটো চাওক ওপৰৰ পৰা কেনেকুৱা লাগে ভূত আহি গ'লে আমাৰ তাত ভূত আহিছে মোৰ ফ্ৰেণ্ডে কেনেকৈ কাপি আছে তেতিয়া মানে ভূত আহি আছে সঁচাকৈ ভূত আহিছে ধৰক ভূত আহি আছে গম পাইছোঁ আছে উতাৰোতো নামানো ভাই ভূত আহি আছে এতিয়া মই বাহিৰত ওলাইছোঁ ভূত আহি আছে ভিডিঅ'টো ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লাষ্টত কমেণ্ট এটা দিব কৰিব